নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জব ইনফৰমেশ্যন অফ আছামলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, BSFৰ ৰিক্ৰুটমেণ্ট ওলাইছে 2019 বৰ্ষৰ কাৰণে। পদটো হৈছে হেড কনষ্টেবল, ৰেডিঅ' অপাৰেটৰ আৰু ৰেডিঅ' মেকানিক। আৰু তাৰ কাৰণে সৰ্বমুঠ 1072টা পদ খালী হৈ আছে আৰু আপোনালোকে তাৰ কাৰণে অনলাইন যোগে এপ্লাই কৰিব পাৰে। আৰু এপ্লাই কৰাৰ কাৰণে লাষ্ট ডেট হৈছে জুনৰ 12 তাৰিখ, অৰ্থাৎ 12/6/2019 তাৰিখ। আৰু প্ৰথম পদটো হৈছে BSF ৰিক্ৰুটমেণ্টৰ হেড কনষ্টেবল আৰু সেইটো ৰেডিঅ' অপাৰেটৰ ভাগৰ। তাৰ কাৰণে সৰ্বমুঠ 300টা পোষ্ট খালী হৈ আছে। জেনেৰেলৰ কেণ্ডিডেটৰ কাৰণে 269টা আৰু EWS কেণ্ডিডেটৰ কাৰণে মাত্ৰ 31টা পদহে খালী হৈ আছে। আৰু দৰমহা দিব আপোনালোকক তাৰ কাৰণে 25,500 টকাৰ পৰা 81,100 টকা পৰ্যন্ত। আৰু আপোনালোকৰ তাৰ কাৰণে শিক্ষাগত অৰ্হতা হ'ব লাগিব মেট্ৰিক পাছ, আৰু আপোনালোকৰ লগতে ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। মানে এনেকুৱা এটা আপোনালোকৰ টেলিভিছন, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ অপাৰেটৰ এনেকুৱা প্ৰগ্ৰেমিং কৰা আপোনালোকৰ আচলতে পাছ কৰা আপোনালোকৰ চাৰ্টিফিকেট থকা হ'ব লাগিব বুলি কৈছে। আৰু এটা কথা কৈছে যে যিসকল ব্যক্তিয়ে 12 পাছ কৰিছে 60% মাৰ্কছ লৈ পেলাই, তেওঁলোকেও এই পদটোৰ কাৰণে আচলতে অৰ্হতা সম্পন্ন হ'ব। আৰু দ্বিতীয় পদটো হৈছে হেড কনষ্টেবলৰ ৰেডিঅ' মেকানিক ভাগৰ। তাৰ কাৰণে সৰ্বমুঠ 772টা পোষ্ট খালী হৈ আছে। জেনেৰেলৰ কাৰণে 349টা, EWS কেণ্ডিডেটৰ কাৰণে 54টা, OBCৰ কাৰণে 151টা, SCৰ কাৰণে 144টা আৰু STৰ কাৰণে কেৱল 72টা পোষ্ট খালী হৈ আছে। তাৰ কাৰণেও আপোনালোকক দৰমহা দিব 25,500 টকাৰ পৰা 81,100 টকা পৰ্যন্ত। আৰু ইটো পদৰ গতে ইয়াতো আচলতে এডুকেশ্যন কোৱালিফিকেশ্যন একেই। ইয়াত আপোনালোকৰ 10 পাছ কৰা হ'ব লাগিব আৰু লগত ITI পাছ কৰা চাৰ্টিফিকেট থাকিব লাগিব। এনেকুৱা ভাগৰ যে ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ইনফো টেকন'লজি এনেকুৱা কেটেগৰীত পাছ কৰা আপোনালোকৰ ITI চাৰ্টিফিকেট থাকিব লাগিব। আৰু যিসকল কেণ্ডিডেটে 60% মাৰ্কছ লৈ পেলাই 12 পাছ কৰিছে, তেওঁলোকেও এই পদটোৰ কাৰণে অৰ্হতা সম্পন্ন হ'ব। আৰু এজটোৰ কথা কৈছে 18 পৰা 25 বছৰ ব্যক্তিসকলেহে এই পদটোৰ কাৰণে কেৱল এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল কেণ্ডিডেটৰ কাৰণে 100 টকা, ST, SC আৰু মহিলাৰ কাৰণে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আৰু হাউ টু এপ্লাই আপোনালোকে ইয়াৰ কাৰণে কেনেদৰে এপ্লাই কৰিব, আপোনালোকৰ যোনটো তলত দিয়া ৱেবছাইট আপোনালোকে তাত গৈ ভিজিট কৰিলে আপোনালোকে ইম্পৰ্টেঞ্চ লিংকছত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত অনলাইন এপ্লিকেশ্যন লিংকত, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন এণ্ড ফৰ্ম ফিল আপ, তাৰ পৰা আপোনালোকৰ যোনখিনি ডকুমেণ্টছ আছে তাত আপলোড কৰিব লাগিব। আৰু পে'মেণ্ট কৰাৰ পিছত আপোনালোকে এইটো কমপ্লিট হৈ যাব। আৰু ইম্পৰ্টেঞ্চ ডেটছ কিছুমান হৈছে যে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনছ 14 মে' আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনছ 12 জুন। আৰু এডমিট কাৰ্ড উইল বি এভেইলেবল জুলাই 2019। আৰু যদি কিবা আপোনালোকৰ বিশেষ জানিবলগীয়া আছে তেন্তে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ সকলোখিনি কথা গম পাব পাৰিব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।